পুখুৰীত মাছ কেনেকৈ জীওৱা হয় চাই লওক। সেয়া মাৰি আছে মাছ। ইমান এটা বিশাল পুখুৰী, মাছৰ উৎপাদন কেনেকৈ কৰিব। এই যেন টিকলি হাই কৈ দিয়া। এইজনী মেকুৰী পোৱালি কেনেকুৱা নেচাৰ ভাল। এইটো এটা সৰু পুখুৰী, ইয়াত পোনা জীয়াই। এয়া মেকুৰী লৈছে আমাৰ টিকলিয়ে। টিকলি এজনী মেকুৰী হাই কৈ দিয়া। মিউ মিউ হাই কৈ দিছে। এয়া পুখুৰীত মাছ ওলাইছে। ইয়াৰ পৰা ইটো মোলৈ দেখি নাপায়, মই জুম কৰি দেখাই দিছোঁ আপোনালোকক। সেইটো মূৰত এইজনে দানা দি আছে পুখুৰীত মাছ। চাওক এয়া। আৰু মই আহিছোঁ মাছ চাবলৈ কাৰণে, যিহেতু আজি গাড়ী ল'বলৈ গৈ আছোঁ। আজি এখন গাড়ী ওলাব আমাৰ ইণ্ট্ৰা 3D, যিহেতু গৈ আছোঁ। সেয়া পুখুৰী চাবলৈ গৈ আছোঁ। ইয়াত পোনা মাছে সেইফালে চব দেখিছে, চব পুখুৰী 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 পুখুৰী। সেয়া মাছ মাৰিছে চাই লওক। সেইকেইটা সেইটো এটা সেইটো গোটেই মাছেই মাছ। নগাঁৱৰ মাছ নানিলেও হ'ব, আমাৰ ইয়াৰ মাছে যথেষ্ট। এইকেইটা দেখিছে চাগে, জুম কৰি দিছোঁ। এইকেইটা দেখিছে ৰাইজ, চাই লওক। আৰু দেখাই আছোঁ পুখুৰীটো গৈ গৈ ইপাৰ সিপাৰ নাপামগৈ আৰু, ইমানেই দূৰ। এইফালে চব তামোল গছ ৰুইছে পুখুৰী পাৰে পাৰে। আমাৰ অসমত কি নাই, এনেই নগাঁৱৰ পৰা মাছ নিদিওঁ গৈ আছে। এয়া আমাৰ অসমৰ মাছ থলুৱা। সেয়া চাই লওক, সেইফালে পুখুৰী সেইকেইডাল হাত মাৰিছে। সেইটো চাই লওক, সেয়া দানা দিছে। চাই লওক, আমি আহিছোঁ কাৰণে মাছখিনি পূৰা খেলিছে। দেখিছে নাই, মানুহ দেখিলে সিহঁতি খেলে। মাছৰ এটা গুণ আছে, যেনেকৈ শিশুৰ গুণ আছে ব্ৰহ্মপুত্ৰত। মানুহ দেখিলে হেৰি কৰে। সেইফালে আকৌ এইটো জইণ্ট, সেইফালে চাই লওক ইমান এটা ডাঙৰ পুখুৰী। সেইটো এটা মাৰিলে। আৰু এটা চাই লওক, মাছেই মাছ মাছেই মাছ মাছেই মাছ মাছেই মাছ। সেইটো এটা মিমি পোৱালি, কাহা যাতে কাহা যায়গা আহ 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 মেও আহ আহ মেও আহ। এজনী মেকুৰী, মৰম লগা মেকুৰীজনী চাওঁ কি হ'ল। সেইখিনি মাছ মেও চাই লওক। এইফালো আছে। মেকুৰীয়ে মাছ খাই ভাল পায় যে, মাছৰ পকৰে এৰা নাই। এইখিনি